বান্ধৱীসকল আৰু পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এক নতুন ভিডিঅ'লৈ। আৰু এয়া দেখিছে, আজি মই আপোনালোকক দেখাম মই নিজে হাতে কৰা কেইযোৰমান কাপোৰ, কোনটোত কি ধৰণৰ কালাৰ দিছোঁ, কি কাপোৰত কৰিছোঁ, কেনেকুৱা ডিজাইন দিছোঁ, সেয়া মই ভালকৈ বিতংভাৱে আজি দেখাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এইযোৰ মোৰ প্ৰথম মই দেখাইছোঁ। এইযোৰ ঘৰতো পিন্ধিব পাৰি বা অকণমান ওচৰলৈ ওলাই গ'লেও মই পিন্ধিব পাৰোঁ। এইযোৰ মই কটনৰ কাপোৰত কৰিছোঁ। খুব কম মূল্যতে এনেকুৱা কাপোৰবিলাক পোৱা যায় দোকানত। তাৰ ওপৰত মই এনেধৰণে ফেব্ৰিক কৰিছোঁ। এইটোত মই ফেব্ৰিকৰ জেগাত যিটো ফেব্ৰিকৰ পাৰ্ল কালাৰ, সেই পাৰ্ল কালাৰটো ইউজ কৰিছোঁ। আৰু কিনাৰত মই গ্লিটাৰ দিছোঁ, যাৰ কাৰণে এইটো ইমান ধুনীয়াকৈ জিলিকি উঠে। নিশ্চয় দেখিছে কিমান ধুনীয়াকৈ জিলিকে কাপোৰযোৰ। এইযোৰ মই ৰঙাত হালধীয়া কম্বিনেশ্যন দিছোঁ, যিহেতু ৰঙাত হালধীয়া খুব ধুনীয়া লাগে। দ্বিতীয়যোৰ হৈছে এই হালধীয়াযোৰ। আচলতে ৰংটো খুব ধুনীয়া, উজ্জ্বল হালধীয়া, কিন্তু ফটোৰ ভিডিঅ'ৰ কাৰণে এনেকুৱা দেখিছে চাগে। এখন চাদৰ, আৰু চাদৰত মই এনেকৈ গোটেই চাদৰখনৰ গাত এনেকৈ ফুল দিছোঁ আৰু এই কলকা ডিজাইনত দিছোঁ। ইয়াতো মই ফেব্ৰিকৰ যিটো পাৰ্ল কালাৰ, সেই পাৰ্ল কালাৰটোৱে ব্যৱহাৰ কৰিছোঁ, কিয়নো মই আগতেও কৈছোঁ যে পাৰ্ল কালাৰটো খুবেই উজ্জ্বল হয়। আৰু এইখন তাৰ মেখেলা, খনত মই এনেকৈ দুটা পাৰ্টত ফুল দিছোঁ। সিমানখিনি ওপৰলৈকে আছে, তাৰ ওপৰত মই ফুল দিয়া নাই। এইযোৰ মই এনেকৈ ঘৰতে সাধাৰণতে ব্যৱহাৰ কৰোঁ। এইযোৰ চাব পাৰে, মই ইয়াত হালধীয়াৰ লগত পিংক কালাৰটো ব্যৱহাৰ কৰিছোঁ। চাদৰখনতো এনেদৰে হালধীয়াৰ লগত মই পিংক কালাৰ ব্যৱহাৰ কৰিছোঁ, আৰু তাৰ লগত মই ব্লু দিছোঁ। হালধীয়াৰ লগত ৰঙাৰ লগতে আৰু গুলপীয়াও ভাল লাগে, আৰু মোৰ হালধীয়া খুবেই প্ৰিয় ৰং। মই বেছিভাগ কাপোৰ হালধীয়া পিন্ধি ভাল পাওঁ। আৰু মোৰ থাৰ্ড নম্বৰ মানে মই দেখাবলৈ বিচৰা, আৰু এইযোৰৰ লগত বহুত ধেৰ কাহিনী জড়িত হৈ আছে। এইযোৰ মই কেইবছৰমানৰ আগতে সৰস্বতী পূজাত পিন্ধিবৰ কাৰণে বনাইছিলোঁ নিজৰ হাতেৰে। হয়, মই নিজৰ হাতেৰে এইযোৰ বনাইছিলোঁ। এনেদৰে হেণ্ড এম্ব্ৰইডাৰী কৰি বনাইছিলোঁ এইযোৰ। আৰু যিদিনাখন পূজা আছিলে, সেইদিনাখন ৰাতিপুৱা মই প্ৰায় 9-10 বজালৈকে মই এইযোৰ এম্ব্ৰইডাৰী কৰি আছিলোঁ, হোৱাগৈ নাছিলে মানে এইযোৰ। আৰু মই একদম লাষ্ট মিনিট প্ৰিপেৰেশ্যন কৰি এইযোৰ পিন্ধি গৈছিলোঁ, আৰু চবে ভালো পাইছিলে বাৰু যেতিয়া মই কৈছিলোঁ যে নিজে বনাই পিন্ধিছোঁ। এইযোৰ কাপোৰ আপোনাৰ ব্লাউজটো প্ৰথমে দেখাইছোঁ, কিয়নো ব্লাউজটো মোৰ খুবেই প্ৰিয়। এইটো ব্লাউজ, এইটো বেক চাইড। আগতে খুব চখ আছিলে ডিজাইনৰ ব্লাউজ পিন্ধা, এতিয়াও আছে, নোহোৱা নহয়। এইটো ডিজাইন মই দিছিলোঁ, এইবিলাক চাব পাৰে। এইটো ফ্ৰণ্ট চাইড ব্লাউজটোৰ। এইখিনি ফুল কৰা নাছিলোঁ, কাৰণ এইখিনি চাদৰখনে ঢাকি থাকে। যিকণ অংশ ওলাই মই সেইকণ কৰিছিলোঁ, কাৰণ বহুত কষ্ট হৈছিলে এয়া কৰোঁতে। এটা সৰু ফুল বহুত দিন লাগিছিলে, প্ৰায় এমাহমান লাগিছিলে মোৰ কাপোৰযোৰ, যিহেতু মই হাতেৰে কৰিছিলোঁ। মেখেলাখন একদম চিম্পল, মেখেলাখনত এটাই ফুল দিছোঁ, বগা পিংক কালাৰ দিছোঁ। এটা ফুলত মোৰ আধা দিন লাগিছিলে তেতিয়া বনাওঁতে। চাদৰ, আৰু এইখন যিহেতু মই ব্লাউজ আৰু মেখেলাটো কৰোঁতে ইমানেই বেছি কষ্ট হ'ল, সেইকাৰণে চাদৰখনত মাত্ৰ আঁচলত এই 4টা এনেকৈ ফুল দিছোঁ। মাত্ৰ আঁচলখনত আছে, চাদৰখনত গাত নাই, একো দিয়া নাই। এনেকৈ দিছোঁ, আৰু কুচটোৰ ওচৰত এই মাজত এনেকৈ দিছোঁ, মানে যিকণ
কোনফালে পৰে সেইকণতে দিছোঁ আৰু 3 নম্বৰযোৰ এইটো মই পিংক কালাৰ ব্লু দিছোঁ আৰু এইযোৰ মোৰ খুব প্ৰিয় এইযোৰ মই বহুত বেছি পিন্ধোঁ